নমস্কাৰ আজি মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি আমাৰ ওচৰৰে এটা বহুত ধুনীয়া জেগা আছে, তাত যাম বুলি ভাবিছোঁ এপাক। তাকে আপোনালোকে চাই থাকিব, আমি ক'ত যাম, কি কৰিম। বহুত ভাল লাগে, ইমান ধুনীয়া জেগা আছে আমাৰ নাহৰকটীয়া চাচনিত, আপোনালোকে চাই থাকিব। হঠাতে অইল মেডিকেল আহিবলগীয়া হ'ল দুলীয়াজান। খুৰী গাটো ইমান ভাল নহয়, তাকে এতিয়া মোৰ মিছেছ আৰু মোৰ খুৰী মেডিকেলৰ ভিতৰত, মই বাহিৰতে ৰখি আছোঁ আৰু কিমান দেৰি হয় চাওঁ। ইয়াত দুলীয়াজানৰ পৰা ঘৰলৈ গৈ আছোঁ, মেডিকেলৰ পৰা। সেইফালে পিছফালে বেমাৰী, খুৰীক মেডিকেল আনিছিলোঁ। আমি গৈ আছোঁ। ফুচু অকণমান ওলাই দিয়া, ওলোৱা আকৌ অকণমান। সেইজনী লাজ কৰিছে, হাই গৈ দিয়া। এতিয়া পাই গ'লোহি নাহৰকটীয়াত তাহাঁতি ফাৰ্মাচীৰ পৰা দৰৱ লৈ আছে। তাৰপিছতে যাম এতিয়া ঘৰলৈ। আৰু আমি এতিয়া যাব ওলাইছোঁ। আমি ক'ত যাম ক'লা নেকি তুমি? ক'লো। কেলৈ কৈ দিলা? আমি এতিয়া যাম মেৰবিল পাৰ্ক। এইটো মই ছাৰপ্ৰাইজ দিম ভাবিছিলোঁ, কৈয়ে দিলে কথাটো। আমি গৈ লওঁ, আপোনালোকক তাত পাই দেখাই আছোঁ। মেৰবিল পাৰ্ক আমাৰ পৰিধি এজনী, আমাৰ পৰিধি। তুমি স্কুল যোৱা নাই? তুমি স্কুল যোৱা নাই? দোকান এখন দেখিছোঁ, কিবা কিবি লৈ লওক। পাপা আনিব ৰ'বা। আনিব গৈছে। গেটখন বনাই আছে চাগে। আজি কিন্তু আমাৰ ওচৰতে যদিও আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ। কি আনিছে? কি হয়? গৈ আছোঁ আমি এতিয়া।
পাই গ'লোহি আমি এইফালে যায় মেৰবিল পাৰ্ক এফালেও বিল সেইকাৰণে নামটো মেৰবিল আমি এফালে খোজকাঢ়ি গৈছো ইয়াতে গাড়ী থৈছো পানী হৈ আছে এতিয়া এইখন গেটখন বনাই আছে মেৰবিল পাৰ্কৰ এতিয়ালৈকে হোৱাগে নাই আৰু লাগিব এমাহমান বনি যাব এবছৰমান এমাহমান বছৰ পইচা দিব লাগিব এতিয়া গেটত কেইটকা লয় নাজানো পইচা ল'ব লাগিব ল'ব লাগিব দিব লাগিব পইচা দিব লাগিব এইফালে টিকটৰী আছে কি পাতিছে মিষ্টাৰ গেটখন বন্ধ কৰি দিলে যে আমাক যাব নিদিব নেকি পাৰ্চটো উলিয়াইছে পইচা লৈছে চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প আহিছে দেই কি হ'ল কিমান ল'লে 100 rupees গাড়ী আহিব আপোনালোকে 100 টকা ঠিক আছে গেটখন খুলি দিলে আমি গৈ আছো ৱাও ইমান ঠাণ্ডা ঠাণ্ডা লাগি গৈছে এতিয়া আমি মেৰবিল পাৰ্কত প্ৰৱেশ কৰিছো দেই স্কুটাৰ খাৰাপ হৈ গয়া মানুহ 30 টকাকে লয় মানুহ 30 এটা কিন্তু বেলেগ কিনিছো শুনক ইয়াত ন গাড়ী 100 টকা বাইক 50 টকা আৰু মানুহ মানে এটা 30 টকাকে লয় মানুহ নেদেখিলেই কথা চব পদুম ফুল এইবিলাক পদুম ফুল চব চাওক মেৰবিল গেট ফাইনেলি আমি পাই গ'লোহি মেৰবিল পাৰ্ক পাই গ'লো এইটো চক চাংঘৰ আৰু বলক আগত কি কি আছে আপোনালোকক দেখাই আছো
আমাৰ পৰিধি বহুত ভাল পাইছে আহি বলা বলা তাই ফূৰ্তিত ক'বই পৰা নাই আৰু সেইফালে ইমান ধুনীয়া ধুনীয়া ঘৰ দুটা আছে এইফালে মোৰ মিছেছ এইবিলাক কি লৈ আছা আৰু পানী গাড়ীত থৈ আহিলি ক'লৈ আহিছোঁ আমি বা মেবিল পাৰ্ক আহিছা কিবা এটা কোৱা কেনেকুৱা লাগিছে বঢ়িয়া ইমান দিনৰ পৰা আহিম 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 আজি আশাপুৰ হৈ গ'ল খোজকাঢ়ি কেনেকুৱা লাগিছে ইমান দূৰ খোজকাঢ়ি ভালে লাগিছে অলপ অলপ খোজ কাঢ়িব লাগে সদায় খোজ নাকাঢ়িলে বেয়াটো অলপ অলপ খোজ কাঢ়িব লাগে ঐ দেখি গ'ল আমাৰ ধুনীয়া ছোৱালীজনী ভণ্টি হয় এজনী ভতিজা হয় ভতিজা এজনী ভতিজা দুজনী ভতিজা ইজনী ভণ্টি হয় এজনী ভতিজা হয় কিমান দূৰ খোজ কাঢ়িব লাগিব চাওক ইমান ধুনীয়া ধুনীয়া ঘৰ চাংঘৰ এয়া আপোনালোকে দেখিবলৈ পাইছে মেৰিবিল পাৰ্ক ইমান ধুনীয়া পৰিৱেশ আপোনালোকে আহিব বহুত ভাল লাগে আহিলে যাবলৈ মন নাযায় এইটো চাইডে গেষ্ট হাউচ টাইপৰ চাগে তাত মানুহে দূৰৰ পৰা আহিলে থাকিব পাৰিব নেকি ৰাস্তা ইমান ধুনীয়াকৈ বনাইছে পকাৰ চাউলত মানে বাঁহৰ নহয় এইবিলাক চব লোহা ইটা বালি এইবিলাকে বনাইছে ইমান ধুনীয়াকৈ গেটখন বন্ধ আছে তথাপিও মই দেখালোঁ আপোনালোকক আৰু বলক দেখাই আছোঁ এইটো এটা চাওক ইমান ধুনীয়াকৈ বনাইছে চাৰিওফালে ফুল এইটোত নোসোমাওঁ আগতো দেখালোঁ মই আপোনালোকক একে টাইপৰ হয় এইফালে আৰু এটা বনাই থৈছে চাওক ফাৰ্ষ্টতে এইটো সোমালোঁ এইটো ছেকেণ্ড আৰু এইটো থাৰ্ড এইটো সোমাব পাৰিব এইটো ৰাস্তা ব্লক কৰা নাই এইটো ধুনীয়াকৈ সোমাব যায় কিন্তু দৰ্জাকেইখন বন্ধ এইবিলাক বগৰী গছৰ পাত এইবিলাক লেতেৰা হৈ আছে এইফালে চাওক ইমান ধুনীয়া ধুনীয়া
কি গছ হয় নাজানো কি গছ চকু পাতৰ ঘৰ ইমান ধুনীয়া। ৰেবিট হোৱাইট এণ্ড ব্ৰাউন মানে এইটো বন্ধ আছে এনেই ৰখিব পাৰি আমি দিবানি চিৰিবানি ইণ্ডিয়া লিমিটেড চিৰি ইয়াত বহিব পাৰিম নে দাদা এতিয়া খন্তেক জিৰণি বহিছে তাহাঁতি ফেন লগাই থৈছে ইমান ধুনীয়াকৈ আৰু এইবিলাক বেনাৰ এইবিলাক আৰ্ট ইমান ধুনীয়া ধুনীয়াকৈ আৰ্ট কৰি থৈছে চাইড চাইড এই টিচক হাই কৈ দিয়া চিপছ এটা এডোখৰ খাই দিয়া কামুৰিব কামুৰিব এইটো ধৰ ধুনীয়া ন ইমান এই ভিউটো চাব আপোনালোকে কিমান ধুনীয়া চাব আপোনালোকে আহিব মেৰিল পাৰ্ক ইমান ধুনীয়া চাব আহিব কেনেকুৱা লাগিছে ভাল লাগিব
ভাগৰ লাগিছে না ভাগৰ লাগিছে দেই আমি খোজকাঢ়ি মানে গোটেইখন এদাই কৰিলো চাই ভাগৰ লাগিছে লাহে লাহে এতিয়া অলপ পাৰ্কত সোমাও ইমান ৰ'দ দেখিছে ইমান ৰ'দত আহিছো ইয়াতে বহিম আকৌ মই ক'ত ময়ো বহিম ইয়াতে ৰেবিট এটা আছে ওলাই আছে তলত আপুনি একদম ফৰুককে নামি যাম ইয়াত মাছ পুহিছে কিন্তু মাছবিলাক এতিয়া গৰম কাৰণে পানীটো গৰম হৈ আছে সেইটো কাৰণে ওপৰলৈ ওলোৱা নাই তলত বহুত ধুনীয়া ধুনীয়া মাছ আছে ৰাতিপুৱা টাইমত আহিলে দেখিলেহেঁতেন আপোনালোকে এবাৰ মই জমনি ইয়াত বহিবলৈ ধুনীয়া জেগা এতিয়া ঘৰলৈ যাওঁ বাই বাই কিবা এটা কৈ দিয়া পলাইছে লাজ কৰিছে পলাইছে আমি গেটৰ সন্মুখ পালোহি এতিয়া ঘৰলৈ গৈ আছো ইমান গৰম ফাইনেলি গাড়ী আহি পালো এতিয়া অলপ বেছি সোমাই এতিয়া অলপ শান্তি ইমান খোজকাঢ়ি গাড়ী ভাগৰো লাগিলে গৰমো লাগিলে
ঘৰলৈ গৈ গা পা ধুই আজৰি হ'লে ভাল লাগিব পানীটো কি কৰিছে